ক'ত আগত যাবলৈ চিন্তা কৰিব লাগিব আৰু এই মণ্ডপটো কি ধুনীয়াকৈ সজাই ৰাখিছে চব একদম ধুনীয়া নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান আমগুৰিত আৰু আজি আমি আমগুৰিত নৱমী পূজা চাবলৈ আহিলোঁ নৱমী পূজা মই আছোঁ জান আছে আৰু এইফালে মুনিন্দা তেল ভৰাবলৈ গৈছে আৰু আমি মানে মুনিন্দাক অকণমান বোলাবলৈ দিগদাৰ হৈছে আমি পাৰ্কিংটো তাক দিলোঁ সি কিন্তু তেল ভৰাবলৈ গুচি আহিলে পাৰ্কিংটো বেলেগে লৈ ল'ব উপায় নাই ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ মানুহ কিন্তু হৈছে আমগুৰি টাউনত মানুহ বহুত আৰু এতিয়া আমি চাম ষ্টেচনৰ কাষত যিটো পূজা মণ্ডপ আছে সেইটো চাম প্ৰথমে তালৈ গৈ আছোঁ ষ্টেচনৰ কিনাৰত যিটো পূজা মণ্ডপ মানুহ চব ইমান ভিৰ বাপৰে যা যা তা গ'লা দেই যা আগত যাবলৈ চিন্তা কৰিব লাগিব আৰু ষ্টেচনত যিটো পূজা মণ্ডপ আছিলে তাত মানে আমি সোমাবলৈ মানে একেবাৰে ৰাস্তাই নাই আৰু গ'লেও এঘণ্টামান লাগি যাব ন এঘণ্টামান লাগি যাব সেইবাবে আমি নগ'লোঁ আমি এতিয়া মানে আগলৈ যাম চাহ খাম বুলি হোটেলত সোমালোঁ কিন্তু বহিবলৈ ঠাই নাই আৰু চাহো নিদিয়ে আমাক এতিয়া যাম চাহ চাহ নাই দিব আজি একদম জেগালৈকে সোমাইছোঁ আমি ষ্টেণ্ডিঙে খাম একদম আমি ষ্টেণ্ডিঙে খাম বহিব নালাগে আমাক এতিয়া আমি চাহ খাবলৈ একদম ভিতৰত সোমাই আহিলোঁ দাদা চাহ বনাই আছে আপুনি বনাই ন ইয়াতে দিয়ক আমাৰ হাততে দিয়ক থেংক ইউ এইফালে তিনিটা আছে আৰু যান চাহ লৈ ল একদম পাকঘৰত সোমাই ল'লোঁ চাহ খাবলৈ তাৰমানে আমগুৰি হোটেলত চাহ খাবলৈ ঠাই নাই আজি থ'বলৈ ষ্টেণ্ড আছে নহয় দিয়া দিয়া হ'ব একো নাই এইটো কি বুলি কয় বৰফি চাহটো খাই লওঁ পটাপট বাহিৰত থাকিবলৈ জেগাই নাই আমি চাহ খালোঁ চাহ খাই পিনি ওলাই আহিছোঁ মানে আজি দেখিলে আপোনালোকে বহিবলৈ চিট নাই ষ্টেণ্ডিং চাহ খালোঁ আমি এইফালে চাই আহোঁ ৰাইট ছাইডত যাম আৰু আপোনাৰ আজি মুনিন্দাই মানে যিটো বেগ আনিছিলে আপোনালোকক নেদেখুৱালে বাৰু ধুনীয়া বেগ এটা কিনিলে আজি পূজাৰ পৰা আৰু এতিয়া আমি মণ্ডপটো চাবলৈ যাম পুলিচ থানাৰ ওচৰত যিটো মণ্ডপ আছে সেইটো চাবলৈ যাম অকণমান দূৰ আছে কিন্তু জানে ভয় খাইছে ভাল লাগিছে কিবা এটা ন থানাৰ কিনাৰত যিটো মণ্ডপ আছে লাইট লগাই থৈছে প্ৰথম এণ্ট্ৰিটো এনেকুৱাই আৰু ভাল লাগিছে কৃষ্ণ আৰু এতিয়া ইয়াতে চালোঁ আৰু ইয়াত ভিতৰত মানে ভিডিঅ' কৰিব পৰা কোনো পৰিৱেশ নাই আমি এতিয়া একবাৰ ওলাই যাম আৰু এইখিনিতে অলপ পোহৰটো দিছে সেইটো কাৰণে আপোনালোকক এতিয়া দি লওঁ আৰু এতিয়া চালোঁ আমি পুলিচ থানা কিনাৰতে যিটো মানে মণ্ডপ আছে সেই মণ্ডপটো চালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা গুচি যাম একদম ডেইলি বজাৰ ওচৰলৈ যাম আৰু ভাল লাগিলে ইয়াত মানে মানুহ এটা ইমান এটা ভিৰ নাই ইয়াত ভাল লাগিলে আচলতে মণ্ডপত যদি বেছিকৈ ভিৰ নাথাকে তেতিয়া সোমাই ভাল লাগে আৰু এতিয়া আমি ডেইলি বজাৰ ফালে আহি আছোঁ আৰু এইফালে মানুহ চব পুৰা ভিৰ হৈ আছে মানে যেনিয়ে যাব এইফালে মানুহ একদম যেনিয়ে যায় তেনি মানুহ অলপ ড্ৰোন লগাই দিছোঁ আপোনালোকক ড্ৰোন চক একদম এইফালে মানুহ মানে আমি ঘূৰি ঘূৰি অৱস্থা বেয়া মানে ঘাম ওলাই গৈছে এফালে আছে A1 যদি আপোনালোকে আমগুৰিত আগতে আহি পাইছে তেনেহ'লে A1 খন ইয়াতে আছে আৰু এতিয়া মানুহ চাই লওক আপোনালোকে মোৰ পাছফালে মানুহ চাওক কিমান মানুহ আছে
কিবা এটা ভাল লাগিছে আমি ফূৰ্তি কৰি আছো আপোনালোকে ভিডিঅ'টো হয়তো ভাল নাপাব পাৰে কিন্তু আমি মানে ফূৰ্তি কৰি আছো আমি ফূৰ্তি কৰি আছো আৰু এইটো আৰু আজি হৈছে এইটো নৱমী পূজা আজি শেষ হ'ব আৰু অহা কালিলৈ পাৰিলে আপোনালোকক দেখুৱাম যদি আমাৰ ভাল থাকে মানে কালি আৰু কাইলৈ দিনটো ওলোৱাটো বৰ ভাল নহয় মানে মানুহ দশমীত অলপ দিগদাৰ হয় আৰু এইডোখৰত মানুহ চব পুৰা ভিৰ লাগি আছে ভিৰ এইডোখৰত পুৰা ভিৰ যাবলৈ যাম ৰাস্তাই নাই এইটো হৈছে আমগুৰি যিটো আগতে চিনেমা হল আছিলে এই চিনেমা হলটোৰ ওচৰতে থকা যিটো মণ্ডপ সেই মণ্ডপটোলৈ যাবলৈ চেষ্টা কৰিম আৰু মানুহ মানে আজি বহুত আছে অলপ সন্মুখৰ পৰা চাই আহিম অলপ ভিৰ হ'লে যাম এটা ইন এটা আউট ভাল লাগিছে লাইটিঙে একদম ধুনীয়াকৈ সজাই ৰাখিছে একদম মজা লাগিছে আৰু এই মণ্ডপটো কি ধুনীয়াকৈ সজাই ৰাখিছে চব একদম ধুনীয়া ও ভণ্টি ভাল লাগিলে দেই ক'ত ঘৰ তোমালোকৰ ওচৰতে নে ঘৰ ক'ত নলপৰা গাঁও অঁ ভাল লাগিলে আৰু আছে নেকি তোমালোকৰ নাই আৰু এটা আছে আৰু এয়া আছিল চিনেমা হলৰ কিনাৰত যিটো মণ্ডপ তাত অলপ চালোঁ মই আৰু ইয়াতে মানে অলপ ডান্স কৰি আছিলে দুৰ্গা মাক লৈ তাত চালোঁ ভাল লাগিলে আৰু গানটো মানে অকণমান মই আপোনালোকক দিব নোৱাৰিম যিটো কপিয়াত লাগি যাব সেইবাবে মই এটা বেলেগ লগ দিম কিন্তু আপোনালোকে ডেন্সটো চাই ল'ব আৰু এইটো এইফালে প্ৰতিমা ওপৰলৈ আছে আৰু যিহেতু মানে ইয়াত প্ৰগ্ৰেম চলি আছে এতিয়া নেক্সট গানটো কোনটো মানে নাচিব চাই যাম বুলি আমি ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ কৰিব বিচাৰিছো এতিয়া গম পাইছো প্ৰতিযোগিতা হয় আমি এই প্ৰতিযোগিতাখনি আৰু এইফালে প্ৰতিযোগীসকল এফালে বিচাৰ কৰিবৰ বাবে আমি কেইজনমান বিশিষ্ট বিচাৰক আৰু কল্যাণ সমিতি ইমানকেইটা মণ্ডপ চালো মানে এই মণ্ডপটো ভাল লাগিলে কিবা অঁ মানে মণ্ডপটো বৰ ধুনীয়াকৈ বনাইছে আৰু লগতে আমি তাতে ডেন্সো চাবলৈ পালোঁ আৰু এইফাললৈ একদম মানুহ এতিয়া বেছি হৈ গৈ আছে যিমানে ৰাতি হৈছে সিমানে মানুহ বাঢ়ি বাঢ়ি গৈ আছে অঁ বন্দুক পিষ্টল যি লাগে লাগিব ল'ব পাৰে আপোনালোকে
মই জান দাদাক এটা পিষ্টল এটা কিনি দিম বুলি ভাবিছোঁ। আৰু অলপ পিছত দাম আৰু কমি যাব। অঁ 10টা 11টালৈকে মানুহ থাকিব। এতিয়া চব মানুহ যিমানে ৰাতি হৈছে সিমানে বাঢ়ি গৈ আছে মানুহবিলাক। আৰু এতিয়া চক এতিয়া আমি ঘৰলৈ গৈ আছোঁ, চব মানুহ চক যিমানে ৰাতি হৈছে সিমানে মানুহ আহি গৈছে। মই অলপ ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। চব যিমানে ৰাতি হৈছে সিমানে মানুহ আহি গৈছে। আৰু আজি নৱমী পূজা, যিহেতু আজি পূজা শেষ বুলিয়ে কৈছোঁ, অহা কালিলৈ 11টা বজাতে মানে শেষ কৰি পেলাব পূজা কৰি পিনি, তাৰপিছত দেৱী উটুৱাই দিব। আৰু এইফালে মানুহ অলপ কম হ'ব। আৰু এইফালে ফায়াৰ ব্ৰিগেড পূৰা ৰেডি হৈ আছে, যদি কিবা কিবি ঘটনা ঘটে তেতিয়া মানে পানী ঢালিবৰ কাৰণে। এফালে চব মানুহ আহিয়ে আছে। আৰু টাউনৰ মানুহবিলাক মানে ৰাতিহে ওলায় চব। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লাগিব, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। আৰু পূজা বুলি আজি নৱমী পূজা বুলি দিলোঁ আপোনালোকক। আমগুৰি পৰিৱেশ দেখুৱালোঁ, আমগুৰিত কি কি ঘটি আছে, যিহেতু ধুনীয়াকৈ পূজা চলি আছে, মানুহবিলাক ভিৰ হৈ আহি আছে। আৰু লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব, যাতে মই অকণমান আগুৱাই যাব পাৰোঁ। আৰু লগ পাম এটা নতুন ভিডিঅ'ত। শুভৰাত্ৰি।